বহুত ধুনীয়া হৈছে। গুড মৰ্ণিং এভৰিৱান। আজিৰ ব্লগটো ৰাতিপুৱাৰ চাহ কাপেৰে আৰম্ভ কৰি দিছোঁ আৰু মই এফালে যাবলৈ ওলাইছোঁ অলপ আপোনালোকক দেখুৱাই যাম ক'লৈ যাওঁ কি কৰোঁ। আজিকালি ৰাতিপুৱা অলপ ঠাণ্ডা পৰিছে নহয়নে? চব মইতো একদম চুৱেটাৰ হাত দীঘল চোলা লগাই দিছোঁ আৰু আপোনালোকেও চাগে লগাইছে সম্ভৱ। ঠাণ্ডা দিন আহিছে আৰু মই ঠাণ্ডা দিন বিৰাটেই ভাল পাওঁ গৰম দিনতকৈ। আৰু মোৰ আজি ৰাতিপুৱা চাহ কাপত আছে লাল চাহ এয়া, আৰু আছে এইফালে কেক। বেলেগ একো লোৱা নাই, খালি লাল চাহ খাইছোঁ আৰু চাহ একাপ খাই লৈছোঁ, কাৰণ ইমান ৰাতিপুৱা ভাত খাব নোৱাৰি। চ' এই কাপেৰে কেকেৰে চাহ খাই এতিয়া ওলাই যাম। আই হোপ আপোনালোকে ব্লগটো চাই ভাল পাব। চ' কিমান কি দেখুৱাব পাৰোঁ নাজানো। এতিয়া ৰাতিপুৱা বাজিছে 5:30। আপোনালোকে ব্লগটো চাই থাকক, মই চাহকাপ খাই লওঁ আৰু আপোনালোকক লগ পাইছোঁ অলপ পিছত। আৰু সেইফালে ভণ্টিয়ে মোৰ কাৰণে শিলিখা বুটলি আছে। গাইজ এয়া শিলিখা বুটলি ল'লোঁ। শিলিখা খাই মই বহুত ভাল পাওঁ, মোৰ ফেভৰেট হয়। আৰু ক'ৰবালৈ গ'লে শিলিখা আমলখি এইবোৰতো মই লৈয়ে লওঁ। চ' এয়া লৈ ল'লোঁ ৰাস্তাত খাই যাবলৈ। গাড়ীত উঠি দিলোঁ আৰু এতিয়া আমাৰ যাত্ৰা আৰম্ভ হৈ গৈছে। আৰু ব'লক আপোনালোককো দেখুৱাই আছোঁ আমি ক'ত যাওঁ। একেলগে গৈ থাকোঁ, চাই থাকক। কৃষ্ণ চাপিৰাবিলাক আছে। কৃষ্ণ প্ৰভু। গাইজ আমি এতিয়া পদুমণি থান পাইছোঁহি। অকণমান ৰৈছোঁ কিবা এটা দি যাওঁ বুলি। এয়া হৈছে পদুমণি আই থানৰ অপজিট ছাইডত থকা দোকান বজাৰবোৰ। কোনোবাই যদি চাকি বাতি জ্বলাব পাৰে ইয়াৰ পৰা ধুনীয়াকৈ বজাৰ কৰি জ্বলাব পাৰিব। আৰু আমাৰ এই পদুমণি আই থানটো হৈছে আমাৰ নৰ্থ লখিমপুৰতে আছে। লখিমপুৰ টাউনৰ পৰা প্ৰায় 25-20 কিলোমিটাৰমান হ'ব চাগে, একজেক্টলি মই নাজানো। আৰু নানামিলোঁ ইয়াতে, দান দক্ষিণা দি আমিও এনেকৈ গুচি আহিব লগা হ'ল। আৰু পদুমণি আই থানটো হৈছে আমাৰ লখিমপুৰৰ এটা চাবলগীয়া জেগা। বহুত পুৰণিকলীয়া মন্দিৰ হয়। প্ৰায় 1952 চনমানতে এষ্টাব্লিছ হোৱা হয় জানিব পৰা মতে। আৰু চ' চাবলৈ আহে আপোনালোকেও, কোনোবা যদি ইচ্ছুক চাবলৈ আহিব পাৰিব। ধুনীয়া জেগা। ইয়াত এখন পাৰ্কো আছে, আপোনালোকে ফুৰিব পাৰিব আৰু আপোনালোকে আহিব পাৰিব। চাৰে 7টা বাজিল ন? কিমান সময় পামগৈ? 9:30 পাই যাম নে? কি ডক্টৰজন মানে হেৰি কি বুলি কয়, OPD বহে বুলি কোৱা নাই নি? মেডিকেলত থাকিব এতিয়া আগবেলা। তাৰপিছত আকৌ তোৰ 1টা বজাৰ পাছত মানে 1:30 বজাৰ পাছত তাৰ নিজৰ চেম্বাৰত আগত হয় ন? তাত দেখাম আৰু তাত ৰখি নাথাকো মানে। ইমান দূৰৰ পৰা গৈ আকৌ আমি তাত ৰখি থাকিম নেকি? ইমান ৰখি থাকিব নোৱাৰো দেই। তাক ন? কোৱাৰ্টাৰত 1:30 বজাৰ পিছত লগ পাবি। 1:30 বজাত 1টা বজাৰ পিছত লগ পাবি। অঁ নাই নি? চেম্বাৰ আছে, চান ডায়েগনষ্টিকত আছে। এতিয়া আমি গোগামুখ পালোহি। কিবা এটা খাই লওঁ বুলি হোটেলত সোমাইছোঁ আৰু খাই মেলি লওঁ অকণমান। ভোক লাগিছে অলৰেডি অলপকৈ। এয়া লাল চাহ লৈ লৈছোঁ খাবলৈ বুলি। এইফালে চাওক। আহি আমি ফাইনেলি বগীবিল পাই গ'লোহি। এয়া বগীবিল। আপোনালোকেও মোৰ কেমেৰাৰে এনজয় কৰক যিসকল বগীবিল দেখা নাই, আৰু মই বাৰু দেখিছোঁ ছেকেণ্ড টাইম। ব'লক তেতিয়াহ'লে সকলোৱে মিলি বগীবিল দলংখন উপভোগ কৰোঁ আৰু আপোনালোকেও কৰক, মই কৰি যাওঁ। এইটো BCPL আকৌ ব্ৰহ্মপুত্ৰ কেকাৰ পলিমাৰ লিমিটেড। তো গাইজ ফাইনেলি আমি ডিব্ৰুগড় পাই গ'লোহি আৰু আহিছোঁ এতিয়া মেডিকেললৈ। মোৰ ডিব্ৰুগড় ছেকেণ্ড টাইম হয়। চ' ভালকৈ চিনি নাপাওঁ বাৰু ৰাস্তা
দেখুৱাই যাম মই কি কৰোঁ এতিয়ালৈকে কোৱা হোৱা নাই কেলৈ আহিছোঁ ফাইনেলি কৈ দিছোঁ মই মেডিকেল আহিছোঁ আৰু অলপ পিছত আপোনালোকক দেখুৱাই আছোঁ কি কৰিম চ' সেইটো জানিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো চাই থাকিব লাগিব চ' চাই থাকক লগ পালে হয় আৰু দেই আশা ভৰসা কৰি আহিছোঁ ইয়াতে লগ পাই গ'লে যেতিয়া আকৌ তাত ধৰিলোঁ বাপৰে গাড়ীকেইটা লাইন কৰি থৈছে চোৱা আহি আমি এতিয়া আসাম মেডিকেল কলেজ পালোহি এয়া চাওক আসাম মেডিকেল কলেজ বুলি লিখি থোৱা আছে ব'লক এতিয়া ভিতৰলৈ সোমাই যাওঁ ডক্টৰজনক লগ পাওঁ নে নাপাওঁ নাজানো আৰু দেই কিন্তু গৈ থাকোঁচোন কি হয় চাওঁ এয়া অসম চিকিৎসা মহাবিদ্যালয় এইখনেই আছে মই কিন্তু প্ৰথম আহিছোঁ ডিব্ৰুগড় আহিছোঁ যদিও যোৱাবাৰ তেনেকৈ ইয়ালৈ অহা নহ'ল এতিয়া মেডিকেলৰ ডক্টৰ লগ কৰিবৰ কাৰণে আহিবলগীয়া হ'ল চ' সেইটো চান্সতে দেখিবলৈ পালোঁ আৰু এয়া চাওক আপোনালোকেও মোৰ লগত চাই থাকক গোটেই মেডিকেল কলেজটো সম্পূৰ্ণকৈ দেখুৱাব নোৱাৰিলেও মই যিখিনি যোনফালে আহিছোঁ আপোনালোকক অকণমান পৰিৱেশটো দেখুৱাই দিছোঁ আপোনালোকেও চাই থাকক আৰু ময়ো চাই গৈ আছোঁ ময়ো যিহেতু প্ৰথম দেখিছোঁ আৰু এতিয়া আমি OPDলৈ গৈ আছোঁ ডক্টৰেসকল য'ত চিকিৎসা কৰে পেচেণ্ট চাই সেই জেগালৈ গৈ আছোঁ আৰু আপোনালোকক কৈ দিওঁ মই কেলৈ আহিছোঁ ইয়ালৈ মোৰ নিজৰে স্বাস্থ্যজনিত কাৰণে ডক্টৰৰ ওচৰলৈ আহিব লগা হ'ল চ' সেইকাৰণে আহিলোঁ ডিব্ৰুগড় কিন্তু আমাৰ বেড লাক ডক্টৰজনক ইয়াতে আমি লগ নাপালোঁ বেলেগ এটা জেগালৈ যাব লাগিব এতিয়া তেওঁ লগ কৰিবলৈ চ' ব'লক আমি গৈ থাকোঁ এতিয়া চাওক আহি আমি ছান ডায়েগনষ্টিক পালোঁগৈ ইয়াতে থাকে বুলি কৈছে ডক্টৰজন চ' ইয়ালৈ আহিলোঁ এয়া চাওক আপোনালোকে ইয়াত ডিব্ৰুগড়তে আছে ছান ডায়েগনষ্টিক্স অলৰেডি আমি ডক্টৰ দেখাই মেলি আহিলোঁ এতিয়া কিবা এটা খাই মেলি ঘৰলৈ যাব লাগিব চ' ভাতকে খাই লওঁ যিহেতু ৰাতিপুৱাৰ পৰা ভাত খোৱা হোৱা নাই এতিয়া হোটেলত সোমাইছোঁ ভাত চাত খাই মেলি এতিয়া আমি ঘৰলৈ ৰাওনা হ'ম এতিয়া আমি ঘৰলৈ আহি থাকোঁতে ইয়াৰ বাটতে জগন্নাথ মন্দিৰ দেখিলোঁ আৰু বোলো অকণমান চাই যাওঁ যিহেতু জগন্নাথ মন্দিৰৰ বিষয়েতো বহুত আগৰ পৰা শুনি আহিছোঁ কিন্তু দেখা নাছিলোঁ চ' আজি আপোনালোককো অকণমান দেখুৱাওঁ আৰু ময়ো চাই যাওঁ সেইকাৰণে সোমাই আহিছোঁ ব'লকচোন ভিতৰলৈ যাওঁ কিনো আছে কি নাই সকলো একেলগে চাওঁ আৰু এইখনেই হৈছে জগন্নাথ মন্দিৰৰ মুখ্য দুৱাৰ চাওক আপোনালোকে মই চাওঁ ৱাও সঁচাই বিৰাটেই ধুনীয়া চাওকচোন কিমান ধুনীয়াকৈ সজাই ৰাখিছে তেওঁলোকে লাইট লগাই থৈছে সন্ধিয়া সময়ত আন্ধাৰ হ'লে বেছি ভাল লাগিব চাগে এতিয়া আমি অকণমান পোহৰ হৈ আছে আমি আহোঁতে সন্ধিয়া হ'ব আৰু এতিয়া বহুত ধুনীয়া লাগিছে ৰাতি হ'লে বেছি ধুনীয়া একদম ধুনীয়া হৈছে আমাৰ কাৰণে যিহেতু সকলোৰে সম্ভৱ নহয় উৰিষ্যা গৈ আমি জগন্নাথ মন্দিৰ উপভোগ কৰিবৰ কাৰণে চ' আমাৰ অসমতে একেৰাহিতে বনোৱা জগন্নাথ মন্দিৰ আছে ডিব্ৰুগড়তে আছে চ' ইয়াতে সকলোৱে উপভোগ কৰিবলৈ আহিব পাৰে আৰু ময়ো চাই যাওঁ বুলি ভাবিলোঁ আজি এপাক সোমাই আহিলোঁ আহি বিৰাটে ভাল লাগিছে ইমান ধুনীয়া এটা পৰিৱেশ নহয় শান্তি একদম সঁচা যেন কিবা ভগৱানক পাই গৈছোঁ তেনেকুৱা নিচিনা লাগিছে বিৰাটে ধুনীয়া কি ধুনীয়াকৈ আহিছে নাই বনাবলৈ
কথা জনা নাই নেকি? তো গাইজ এতিয়া আমি ঘৰলৈ ঘূৰি আহি আছোঁ আৰু জগন্নাথ মন্দিৰ চালোঁ সঁচাকৈ বিৰাটেই ধুনীয়া আপোনালোকেও যদি চোৱা নাই তেতিয়াহ'লে জগন্নাথ মন্দিৰ আহি চাবহি পাৰে ডিব্ৰুগড়তে আছে আজিলৈ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আৰু এটা কথা কওঁ আপোনালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ফেচবুক পেজত গৈ আপোনালোকে চাব পাৰে টুটু দেউৰী বুলি আছে আৰু যদি পেজটো ফ'ল' কৰা নাই তেতিয়াহ'লে প্লিজ ফ'ল' কৰি দিব আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ইউটিউবত আহি প্লিজ ছাবস্ক্ৰাইব কৰি দিব আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আজিলৈ বাই বাই